Congrats. Huh? Mane to be selected. Shut up. For your kind information, মোৰ boyfriend আছে. পাগল নেকি? Oh, Nilutpal, I've got complaint against you. You have been teasing Minakshi in class. He was trying to help me, but I thought he was teasing me. Sorry, ma'am. Hello, Rosie. আমি বিপণন ক্ষেত্ৰ ফুড কোৰ্টত আছো বিপণন ক্ষেত্ৰ এই যে কলাক্ষেত্ৰ ৰাস্তাত সোনকালে আহ উফ ৰাম কি হল এটো ইয়াতো পালেহি কোন তোমাক যে এক্টিং ৰোলটো অফাৰ কৰিছিলে হিয়ে নহয় জানো আৰু মোৰ বেটছমেটো হয় কি চলিছে আৰে একোৱে চলা নাই হিহে মোৰ পিছত পৰি আছে দেখিছা তাৰ ইমান সাহস তুমি কিয় হাঁহিছা চোৱা নাই কি মক্কেলামি কৰি আছে আৰু তুমি ইয়াতে বহি বহি চাই আছা আৰু কি কৰিম যোৱা তুমি তাক দম দিয়াগৈ জুকাই আছে তুমি আৰে পাত্তা নিদিলেই হ'ল হয় নেকি কিন্তু মই নোৱাৰো এই ৰবাচোন কি কৰি আছা বহা তুমি বহাচোন লেট মি হেণ্ডেল দিছ অ'কে Excuse me? Excuse me? Yes. কি হৈছে তোৰ হে কি হল একোটো হোৱা নাই ছোৱালীকা জোকাইছ ওহ তেন্তে কি ল'ৰা জোকাম তাই মোৰ গাৰ্লফ্ৰেণ্ড হয় বুজিছ নহয় ফট মীনাক্ষী যদি গাৰ্লফ্ৰেণ্ড হয় তেন্তে ভোলাৰাম কোন হয় কি এইফালে হওক সিদিনাখন গগন ছাৰে মোক কৈছেতো ক্লাছৰুমৰ ভিতৰত যে ভোলাৰাম আৰু কেন্দুৰ মোৰ নাম সোনুৱে হয় আৰে মোৰতো বিশ্বাসে হোৱা নাছিলে মীনাক্ষীৰ বয়ফ্ৰেণ্ড আৰু গে মনে থাক আৰে চৰি মীনাক্ষীৰ কথাটো গম নাপায় ন আৰে আই এম নট গে বুজি নাপাওঁ নেকি হয় নেকি তেন্তেতো ফুটেজটো মীনাক্ষীক দেখুৱাবই লাগিব কি ফুটেজ সিদিনা যে ক্লাছৰুমত ৰেকৰ্ড হোৱা আপোনাৰ আৰু ভোলাৰ আধা লেংটা তাত কেমেৰা আছিল নেকি চিচিটিভি আকৌ ক্লাছৰুমতো আছে গগন ছাৰৰ কেবিনতো আমি এইবোৰ চব নাটকে কৰিছিলো আমি ৰিলেক্স মই ভিডিঅ' ফুটেজটো লিক কৰা নাইতো কিন্তু ভাবিছো এতিয়া ফুটেজটো অনলাইন ৰিলিজ কৰিয়ে দিওঁ নেকি প্লিজ এনেকৈ নকৰিবা কথাটো আমি ভালকৈ ডিছকাছ কৰি লওঁ আচ্ছা একচুৱেলি তাই মোৰ গাৰ্লফ্ৰেণ্ড নহয়তো তাই মোৰ কাজেনহে হয় নেকি আৰু তাই মোক পঠাইছিলে ইয়াতে তোমাক ভয় খুৱাবলৈ মোৰতো অহাও মন নাছিলে বুজিলো মই এতিয়া ভিডিঅ' ফুটেজটো ৰিলিজ নকৰোঁ নাইচ ভেৰি গুড থেংক ইউ চ' উই আৰ ফ্ৰেণ্ডছ না তেন্তে যাওঁ ক'ত মীনাক্ষী তাতে অকলে চৰি বোলা সোনু তুমি ইয়াক কিয় আনিছা ইমান তাতে বহি অকলে বৰ হৈ আছিলে নহয় চ' মই ইনভাইট কৰি দিলোঁ মীনাক্ষী এয়া তোমাৰ কাৰণে আৰে তাই লাজ কৰিছে ৰাখিব তাই একচেপ্ট কৰিলেতো শুনা তুমি বেয়া নাপাবা তুমি ইয়াত বহিব নোৱাৰা কিয় আমি কিবা প্ৰাইভেট কথা পাতি আছিলো নেকি ৰিমেম্বাৰ তুমিও ধেমালি কৰা হে আমি কাজিনছৰ মাজত আৰু কি প্ৰাইভেচি ন এই বহা আকৌ বহা সোনু হ'ব মীনাক্ষীয়ে যদি বেয়া পায় মই ইয়াৰ পৰা যাওঁগৈ ৰবাচোন নাই যাওঁ ৰবা না বহা মীনাক্ষী তুমিও নহয় ইমান বেয়াকে ক'বলৈ জৰুৰী নেকি তোমাৰ এই বেচাৰা আমাৰ লগত হেংআউটে কৰিব বিচাৰিছে আৰু তুমি এক হাৰ্ট কৰি দিছা চোৱা আমাৰ দেৰি হৈছে নেকি আমি যাওঁ ব'লা ক'লৈ তোমালোকে ইয়াতে কথা পাতা হেংআউট কৰা যি কৰা ৰজি আহিছে মই যাওঁ মীনাক্ষী প্লিজ তোমাৰ নম্বৰটো মোৰ লগত নাই ফোন নম্বৰ মোৰ ফোন নম্বৰ নাই নহয় মানে ফোনো নাই মানে এইটো বেয়া হৈছে ফোনে বেয়া হৈছে নম্বৰটো এক্টিভ আছে ন তোমাক মই নম্বৰ দি আছো লোৱা অ'কে বাই 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 বাই
অ'কে চ' তই বিচৰা মতেই চব হ'ল মীনাক্ষীৰ লগত চিনাকি হ'লি আৰু তাইৰ নাম্বাৰো পালি এতিয়া সেই ভিডিঅ' ফুটেজটো ডিলিট কৰ বুজিছ নহয় কিন্তু এটা প্ৰব্লেম আছে কি মানে ফুটেজটো মোৰ লগত নাই গগন ছাৰৰ লগত আছে তেতিয়াহ'লে তই কেনেকৈ দেখা পালি সিদিনাখন বোলা ছাৰে দেখুৱাইছিলে অকল মোকে নহয় গোটেই ক্লাছক কি কিন্তু সিদিনা মীনাক্ষী এবচেণ্ট আছিলে গতিকে তাৰ ফুটেজটো দেখা নাই চৰি হা চ' ন' হাৰ্ড ফিলিংছ চৰি মই যাওঁ বাই ভোলা I will kill you ঐ ভোলা সারা পেটলা চৰ্বি ফেক্টৰী ওলা বাহিৰত কিন্তু তই ইয়াৰ আহিবলৈ কেনে সাহস কৰিলি ঐ কি হ'ল তোৰ ভোলা তই হেৰ মই আনে বাহিবি নহ'লে চিকিউৰিটি মাতিম আচ্ছা তহঁত দুটা গে লগ লাগি মোক ফচাইছ আবে কি কৈছ ভোলা আজিলৈকে তই মোৰ দোস্তি দেখা পাইছ কিন্তু আজিৰ পৰা মোৰ দুশ্মনী দেখা পাবি কিন্তু চনু তোক চাই ল'ম মই আৰু তোকো চাই ল'ম চুপ গেট লষ্ট আবে চনু সারা গদ্দাৰ ৰবি শুনা চনু শুনচোন চনু মোৰ ভাই ৰনা মই তোৰ কোনো ভাই নহয় বুজিছ নহয় আৰু তোৰ লগৰো নহয় মই কেতিয়াও কণ্টেক্ট নকৰিবি আবে তেনেহ'লে ইয়ালৈ আহিছে কিয় ৰাইট মইতো তোক পিটিব আহিছিলো ৰ পেটলা আজি তোৰ খালি ৰ হে ভগৱান এই কামোৰালে এতিয়াই ফোন কৰিব পালে মই সোনকালে গৈ আছো হেল্ল' হাই মীনাক্ষী হেপী ভেলেণ্টাইন্স ডে ভেলেণ্টাইন থেংক ইউ মীনাক্ষী প্লিজ আজি এবাৰ লগ কৰা না মোক আজি মই একদমেই ফ্ৰী নাই মই অলপ দেৰি পিছতে ছিংগাপুৰ যাব লাগিব ছিংগাপুৰ কিয় মোৰ প্লেচমেণ্ট হোৱা নাই জানো তাতে অ' ৰাইট মনত পৰিছে বিমান এয়াৰজত নহয় জানো কিন্তু সিদিনা তোমাৰ প্লেচমেণ্ট হৈছিলহে সিদিনা আজি 2 মাহ হৈ গ'ল নেকি সেইটো কথা কি যে ভাবি থাকা মীনাক্ষী প্লিজ অলপমানটো সময় উলিওৱা মই 2 মাহৰ পৰা প্ৰিপেয়াৰেশ্যন কৰি আছিলোঁ কি কৰি আছা ৰে মোৰ একদম দেৰি হৈছে 5টা বজাত মোৰ ফ্লাইট আছে আৰু তুমি কথা পাতি আছা এতিয়া প্লিজ 5 মিনিট দিয়া আৰে মই পাৰ্মানেণ্টলি যোৱা নাই নহয় আকৌ আহি আছো প্লিজ জাষ্ট এটা চান্স নাই তুমি প্লিজ বেয়া নাপাবা মই পিছতকে লগ কৰিম আজি স্পেচিয়েল ডে কাৰণেহে কৈছো মই আহি কথা পাতিম মীনাক্ষী হে ভগৱান এইটো কি হয় ৰে মাথা গৰম কৰি দিয়ে আৰে এইটো বন্ধ কৰ প্ৰতি ৰাতি মোৰ সপোন তোমাক দেখো অনুভৱ কৰোঁ তেনেকৈ মোৰ হৃদয় উৰিব কাষ দূৰ তুমি য'তে আছা মোৰ বিশ্বাস যে হৃদয় উৰিব আৰু এবাৰ খুলি দিয়া দুৱাৰ আৰু তুমি ইয়াতে হৃদয় হাই মীনাক্ষী মোৰ Oh my God! তুমি ইয়াত আহি গ'লো আৰু হাই मैं तेरे पीछे पीछे आ गया তুমি আকৌ ইয়াতে ড্ৰামা ষ্টাৰ্ট নকৰিবাচোন এতিয়াতো মোৰ কাৰণে সময় উলিয়াব পাৰিবা প্লিজ ব'লা না আৰে মই এতিয়া ডিউটিত আছো উঠা লোকৰ প্ৰেম জনমে আমাৰ প্ৰেমহে নজমে ঠিক আছে হ'ব দিয়া আজি ইভিনিং মই ফ্ৰী থাকিম তুমি মোক কল কৰিবা সঁচাটো সঁচাকে বাই বাই য়েছ ইয়া Disco koini, mari, disco koini, mari. আমি কামোৰ মক্কেল কৰো অভাৰ এক্টিং Phokotia Tales or Dilu happy ending. Disco koini, mari, disco koini, mari. Hello viewers,
Hi. I am the director of Phokotia Tales, Tornav Datta. I am here with my assistant come actors Angsuman and Sanjay. So a big thank you to all our supporters and fans. This is the final episode of Phokotia Tales. Our wonderful journey has come to an end. But don't worry, we will be soon back with more films, more ads, more spoofs. And yes, the biggest spoof is yet to come. We are doing a spoof of the biggest blockbuster of Indian film history. So watch out. And also, all these performances have been done by our students, our acting students, and we are starting a new workshop in July 2017. So any interested candidates, please register. All the details are provided in our online Facebook page. Thank you. Bye bye.